Hello students, welcome to Bright Wheels Coaching. আজি আমি জেনাৰেল সায়েন্সৰ দ্বিতীয়খন টেষ্ট পেপাৰ 2 আজি আমি জেনাৰেল সায়েন্সৰ দ্বিতীয়খন টেষ্ট পেপাৰ আমি সলিউশন কৰিম। তাত 2023-24 হৈ যোৱা আমাৰ যিখন হুজাই ডিস্ট্ৰিক্টৰ জেনাৰেল সায়েন্স হুজাই ডিস্ট্ৰিক্টৰ আজিখন আমি হুজাই ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰখন চাম। যোৱাকালি কিন্তু আমি কামৰূপ মেট্ৰৰ কোৱেশ্চনখন চাইছিলোঁ। যোৱাকালি আমি কামৰূপ মেট্ৰৰ কোৱেশ্চনখন আমি সলভ কৰিলোঁ। তোমালোকে মোৰ চেনেলত গৈ পেলাই পাই যাবা এইখন। যিকেইজনে চোৱা নাই সেইখন চাই ল'বা, কাৰণ তাত মই ডিটেইলছত গোটেইখিনি বস্তু এক্সপ্লেইন কৰিছোঁ। আজি হুজাই ডিস্ট্ৰিক্টৰ যিখন জেনাৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰ হয় প্ৰি ফাইনেলৰ, সেইখন আমি আজি আলোচনা কৰিম। তাত 45টা কুৱেশ্যন আছে MCQ। আজি ভিডিঅ'টোত এইখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিম। তো ব'লা প্ৰথম প্ৰশ্নটো আমি চাওঁ। তেওঁলোক কোনটো তাপবৰ্জি বিক্ৰিয়া মানে যিটো বিক্ৰিয়াত তাপ উৎপন্ন হয় তেনেকুৱা বিক্ৰিয়া কি বুলি কোৱা হয়? তাপবৰ্জি বিক্ৰিয়া। অপশ্যন এ শুকান চূণৰ সৈতে পানীৰ বিক্ৰিয়া। যেতিয়া শুকান চূণ কেলছিয়াম অক্সাইডৰ লগত আমি পানী দিওঁ তেতিয়াহ'লে গৰম উৎপন্ন হয়, মানে হিট উৎপন্ন হয়, গতিকে এইটোতো অপশ্যন হ'ব। এটা এচিড লঘূকৰণ, এইটো কি হয়? গৰম। অতিমাত্ৰা আমি এচিড দিলে কি হৈ যায়? গৰম হৈ ফাটি যায় বুলি তোমালোকে জানাই। গতিকে অপশ্যন 1 আৰু 2 দুইটা কি হয়? তাপ উৎপন্ন হয়। কিন্তু পানীৰ বাষ্পীভৱনত পানী ঠাণ্ডা হয়, গতিকে তাপ উৎপন্ন নহয়, গতিকে এইটো অপশ্যন কেনচেল। কৰ্পূৰ উদ্যোগপানতো কিন্তু তাপ উৎপন্ন নহয়, তেতিয়াহ'লে 1 আৰু 2 হৈ গ'ল আমাৰ আনসাৰ। মানে 1 and 2, অপশ্যন 1 and 2 কি হয়? তাপবৰ্জি বিক্ৰিয়া। অপশ্যন 1 and 2, অপশ্যন এ উইল বি ৰাইট আনসাৰ। য'ত 1 আৰু 2 কি হয়? তাপ উৎপন্ন হয়। ওকে, নেক্সট কুৱেশ্যনত আমি যাওঁ। ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ। কিহৰ উদাহৰণ হয়? চোৱা, এটা বস্তু ভাঙি পেলাই আইৰন সালফেট ভাঙি পেলাই দুটা আইৰন অক্সাইড, সালফাৰ ডাইঅক্সাইড, সালফাৰ ট্ৰাইঅক্সাইড, এটা বস্তু ভাঙি 2 বা ততোধিক পদাৰ্থ হৈছে, তেতিয়াহ'লে এইটো কেনেকুৱা বিক্ৰিয়া? বিযোজন বিক্ৰিয়া। এটা বস্তু ভাঙি 2 বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ হ'লে তাক কোৱা হয় বিযোজন বিক্ৰিয়া। তো অপশ্যন বি উইল বি ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন 3 নম্বৰ। দাঁতৰ এনামেলত কেলছিয়াম ফসফেট থাকে, ইয়াৰ প্ৰকৃতি হ'ল। দাঁতৰ এনামেলত কেলছিয়াম ফসফেটৰ যিটো প্ৰকৃতি, এইটো কেনেকুৱা প্ৰকৃতি? কাৰকীয় প্ৰকৃতি। অপশ্যন এ উইল বি ৰাইট আনসাৰ। নেক্সট, তলৰ কোনটো যৌগক অম্লনাশকবোৰৰ এটা উপাদান হিচাপে ব্যৱহাৰ কৰা হয়? তো তোমালোকে জানো অম্লনাশক মানে যদি পেটত মুৰাই থাকে বা বিষ কৰি থাকে তেতিয়াহ'লে আমি কি খাব পাৰি? ছডিয়াম হাইড্ৰজেন কাৰ্বনেট ল'ব পাৰি। তো এইটো এটা অম্লনাশক হিচাপত কাম কৰে। গতিকে কুৱেশ্যন 4ৰ অপশ্যন হৈ যাব চি উইল বি ৰাইট আনসাৰ। নেক্সট, এটা মৌল অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংক যৌগ বনায়। তো যৌগটো পানীত আকৌ দ্ৰৱণীয়, তো সম্ভৱপৰ মৌলটো কেলছিয়াম হ'ব। বিকজ কেলছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি বনায়? কেলছিয়াম অক্সাইড। কেলছিয়ামে ইয়াৰ লগত বিক্ৰিয়া কৰি কি বনাব? কেলছিয়াম অক্সাইড। আৰু কেলছিয়াম অক্সাইড উচ্চ গলনাংকৰ হয়, আগতে পানীত দ্ৰৱণীয় হয়, পানীতো দ্ৰৱণীয় হয় আৰু উচ্চ গলনাংক হয়, গতিকে অপশ্যন এ। কাৰ্বন অক্সিজেনৰ লগত কৰে কাৰ্বন ডাইঅক্সাইড কিন্তু নহ'ব, এইটো উচ্চ গলনাংকৰ হ'ব নোৱাৰে। সিলিকনো হ'ব নোৱাৰে, আইৰন ডাইঅক্সাইড হ'ব নোৱাৰে। অপশ্যন এ উইল বি ৰাইট আনসাৰ। নেক্সট, পাতল মিহি তাৰলৈ ৰূপান্তৰিত কৰিব পৰা দাঁতৰ আমি এডাল তাৰক আমি পাতল মিহি তার বনাব পাৰি ধাতু, তাহলে সেইটো কি গুণ? এইটো ধাতুৰ নমনীয়তা গুণ। এইটো কোৱা হয় ধাতুৰ নমনীয়তা গুণ। পাতল তার আমি যদি তার বনাব পাৰি, তার বনাব পৰা গুণক নমনীয়তা গুণ বুলি কয়। অপশ্যন এ উইল বি ৰাইট আনসাৰ। নেক্সট, কেলছিয়ামক পানীত যোগ কৰিলে কি ঘটে? তুমি যদি কেলছিয়ামক পানীত যোগ কৰি দিয়া তেতিয়া এই পানীৰ সৈতে বিক্ৰিয়া নকৰে, এনেকুৱা নহয়, বিক্ৰিয়া কৰে। তো গতিকে এইটো অপশ্যনটো হ'ব নোৱাৰে। এই পানীৰ সৈতে প্ৰবলভাৱে নকৰে, কম পৰিমাণে কৰে। তো অপশ্যন চি, এই পানীৰ সৈতে কম তীব্ৰতাৰে বিক্ৰিয়া কৰে। তো অপশ্যন চি উইল বি ৰাইট আনসাৰ। কেলছিয়ামে পানীৰ সৈতে কি কৰে? কম তীব্ৰতাৰে বিক্ৰিয়া কৰে। কিয় বিক্ৰিয়া কৰে? তাৰ অপশ্যনটো কি দিছে চোৱা, উদ্ভুত হাইড্ৰোজেন বুৰবুৰণি কেলছিয়ামৰ পৃষ্ঠত লাগি থাকে। আমি জানো ধাতুৰ কি হয়? পৃষ্ঠত হাইড্ৰোজেনৰ বুৰবুৰণিবিলাক লাগি থাকে আৰু ধাতুবিলাক কি হৈ যায়? ওপৰত আহি যায়। এই ধাতুটো কোন? কেলছিয়াম আছে, গতিকে কেলছিয়ামটো ওপৰত উঠি আহি যায়। এইটো কাৰণে কি হয়? এইটো কাৰণে আমাৰ এই পানীৰ সৈতে কমভাৱে তীব্ৰভাৱে বিক্ৰিয়া কৰে। তো অপশ্যন চি এণ্ড ডি উইল বি ৰাইট আনসাৰ। হাইড্ৰোজেন কি হয়? হাইড্ৰোজেনৰ বুৰবুৰণি কেলছিয়ামৰ পৃষ্ঠত লাগি থাকে, গতিকে অপশ্যন আমাৰ চি এণ্ড ডি। বাট ইয়াত যেহেতু চি এণ্ড ডি নহয়, ইয়াত 1 2 এনেকৈ দিয়া আছে, গতিকে আমি যদি ইয়াক আমি অপশ্যন 1 বুলি কনচিডাৰ কৰোঁ, এইটো 2, এইটো 3, আৰু ইয়াক যদি আমি 4 নম্বৰ অপশ্যন কনচিডাৰ কৰোঁ তেতিয়াহ'লে এইটো 4 আৰু 3 ৰাইট। 3 আৰু 4 অপশ্যন ডি উইল বি ৰাইট। 3 and 4 are কি? ৰাইট। নেক্সট কুৱেশ্যন 8 নম্বৰ। তলৰ কোনটো ধাতু সক্ৰিয়তা ক্ৰমত হাইড্ৰোজেনৰ তলত আহে? তো হাইড্ৰোজেনৰ তলত আহা যদি আমি ইয়াত চাওঁ, ছডিয়ামটো ওপৰত থাকে, এলুমিনিয়াম তাৰ তলত, আইৰণ তলত, একেবাৰে তলত কোন? হাইড্ৰোজেনৰ তলত আহে কপাৰ। হাইড্ৰোজেনৰ তলত কোন আহে? কপাৰ আহে, গতিকে অপশ্যন ডি উইল বি ৰাইট আনসাৰ। সক্ৰিয়তা তোমালোকে এটা সক্ৰিয়তা শ্ৰেণী পাইছে যে ছডিয়াম, তাৰপিছত এনেকৈ আমাৰ তলত চিৰিয়েল এটা আছে, গতিকে ইয়াত কি হয়? আমাৰ হাইড্ৰোজেনৰ পিছত কোন আহে? হাইড্ৰোজেনৰ পিছত কপাৰ আহে। তো অপশ্যন ডি উইল বি ৰাইট আনসাৰ। নেক্সট 9 নম্বৰ। সমগণীয় শ্ৰেণীৰ দুটা ওচৰা ওচৰি যৌগৰ মাজত আণৱিক সংকেতৰ পাৰ্থক্য। আণৱিক সংকেতৰ পাৰ্থক্য CH2, আমি
কামৰূপ মেট্ৰ'ৰ প্ৰশ্নত পাইছিলোঁ তাত এইটো কনচেপ্ট দি পেলাই কিন্তু সমগ্ৰ শ্ৰেণীত আছে না সেইটো চেক কৰিব লাগিছিল ইয়াত ডাইৰেক্ট যিটো ডিফাৰেঞ্চ হয় এইটো কৈছে তো CH2 অপশ্যন বি উইল বি ৰাইট আনসাৰ দুটা ওচৰা-ওচৰি যৌগৰ মাজৰ আণৱিক সংকেতৰ পাৰ্থক্য সদায় কি হয় CH2 নেক্সট 10 নম্বৰ কুৱেশ্যন তলৰ কোনবোৰ অসম্পৃক্ত হাইড্ৰকাৰ্বন এইটো কিন্তু আমি কামৰূপত পাইছিলোঁ সেম প্ৰশ্ন ইয়াত কি আছে এইটো অসম্পৃক্ত কেতিয়া ডাবল বন্ড আৰু ট্ৰিপল বন্ড হলে এইটো ডাবল বন্ড 2 পালো আৰু 4 ট্ৰিপল বন্ড 4 কি আছে ডাবল বন্ড আছে ওকে তো এয়াৰ ডাবল বন্ড তো ডাবল বন্ড হলে কি অসম্পৃক্ত তো অপশ্যন 4 এইটো সিঙ্গেল বন্ড আছে তো এইটো সম্পৃক্ত এইটো হ'ব নোৱাৰে এইটো সিঙ্গেল বন্ড আছে তো এইটো কি সম্পৃক্ত তো অপশ্যন 2 এণ্ড 4 আর অসম্পৃক্ত 2 আৰু 4 অপশ্যন 2 এণ্ড 4 অপশ্যন সি উইল বি রাইট আনসার অপশ্যন 2 এণ্ড 4 ওকে নেক্সট কুৱেশ্যন 11 ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে বাহিৰৰ কলা পৰে কেতিয়া পৰে যেতিয়া আমি বৰ্তনটোৰ তলত যিখিনি ইন্ধন ব্যৱহাৰ কৰোঁ সেইখিনি সম্পূৰ্ণভাৱে নজ্বলে তেতিয়া তাত কি ব্লেক কলা পৰি যায় তো অপশ্যন কোনটো হ'ব ইন্ধন সম্পূৰ্ণ দহন নহলে অপশ্যন বি উইল বি ৰাইট আনসার যেতিয়া ইন্ধনটো কি হয় সম্পূৰ্ণৰূপে দহন হয় তেতিয়া কি হয় ইন্ধন সম্পূৰ্ণভাৱে দহন নহলে কি হয় আমাৰ তাত কি হ'ব তলফালে কলা পৰে অপশ্যন বি উইল বি ৰাইট আনসার নেক্সট কুৱেশ্যন উদ্ভিদজাত তেলৰ হাইড্ৰোজেন যুক্তকৰণত ব্যৱহাৰ হোৱা অনুঘটক নিকেল তোমালোকে জানা যে উদ্ভিদজাত তেলৰ হাইড্ৰোজেন যুক্তকৰণত যোগাত্মক বিক্রিয়া হয় তাত আমি কি অনুঘটক হিচাপত কি ব্যৱহাৰ কৰোঁ নিকেল ব্যৱহাৰ কৰোঁ অপশ্যন সি উইল বি ৰাইট আনসার 13 আধুনিক পৰ্যায়ভিত্তিক তালিকাত থকা থিয় স্তম্ভৰ সংখ্যা তোমালোকে জানা 18টা থিয় স্তম্ভ এনেকুৱা কিমানটা স্তম্ভ আছে টোটেল আধুনিক পৰ্যায়ভিত্তিক তালিকাত 18টা অপশ্যন ডি উইল বি ৰাইট আনসার 14 নম্বৰ কুৱেশ্যন এটা পৰমাণু ইলেক্ট্ৰনিক বিন্যাস হ'ল 282 কাৰ আছে এইটো মেগনেছিয়ামৰ তলৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সদৃশ্য এই 282 লাষ্টৰ চেলত দুটা আৰু এটা ইয়াৰ তলত থকা একে বৰ্গ থকা গোটেইকেইটা মৌলৰ কি হয় সদৃশ্যতা একে কেলছিয়ামৰ যদি আমি 20 আছে পাৰমাণবিক সংখ্যা 2,8,8,2 লাষ্টৰ চেলত কেইটা দুটা ইয়াৰো দুটা তাহলে ওপৰত আছে মেগনেছিয়াম তলত আছে কেলছিয়াম একেটা বৰ্গত থকা সকলো মৌলৰ সাদৃশ্যতা একে থাকে তো কাৰ লগত মিলি যাব এৰ লগত এই 14 এৰ এ উইল বি ৰাইট আনসার নেক্সট কুৱেশ্যন কোষীয় শ্বসনত মুক্ত হোৱা শক্তি ব্যৱহাৰ কৰি কি উৎপন্ন কৰে কোষীয় শ্বসনত শক্তি ব্যৱহাৰ কৰি উৎপন্ন হোৱা অণুটো হ'ল আমাৰ ATP এডিনোসাইন ট্ৰাইফসফেট নেক্সট কুৱেশ্যন 16 তলৰ কোনটোৱে গাঢ় হাইড্ৰক্লোৰিক কেয়াৰ পৰা পাকস্থলীৰ আন্তঃআৱৰণ ৰক্ষা কৰে পাকস্থলীৰ আন্তঃআৱৰণী কোনে কৰে মকাছ বা স্লেমে আমাৰ পাকস্থলীৰ আন্তঃআৱৰণ কেয়াৰ কৰা ৰক্ষা কৰে তো অপশ্যন বি উইল বি ৰাইট আনসার নেক্সট 17 পাউৰুবেট অনুভাঙিক কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো কি ক'ত হয় এইটো তোমালোকে জানা মাইটকন্ড্ৰিয়াত কি হয় পাউৰুবেট মাইটকন্ড্ৰিয়াত কি হয় কেলছিয়াম কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হৈ পেলাই কি হয় উৎপন্ন হয় তো এই বিক্ৰিয়াটো ক'ত সংঘটিত হয় মাইটকন্ড্ৰিয়াৰ ভিতৰতে সংঘটিত হয় গতিকে অপশ্যন বি উইল বি ৰাইট আনসার 18 নম্বৰ কুৱেশ্যন দুটা স্নায়ু কোষৰ মধ্যৱৰ্তী স্থান দুটা স্নায়ু কোষৰ মধ্যৱৰ্তী স্থান আমি যদি চাওঁ দুটা স্নায়ু কোষৰ মধ্যৱৰ্তী স্থান এই মধ্যৱৰ্তী স্থানক কি বুলি কোৱা হয় সাইনেপস কি অপশ্যন বি উইল বি ৰাইট আনসার দুটা স্নায়ু কোষৰ মধ্যৱৰ্তী অংশক কি বুলি কোৱা হয় সাইনেপস বুলি কোৱা হয় নেক্সট 19 নম্বৰ কুৱেশ্যন উদ্ভিদ কোষৰ বিভাজন উদ্দীপনা যোগোৱা সঞ্জীৱনী পদাৰ্থ কোষ বিভাজন কোনে কৰে সাইটোকাইনিনে কি কৰে কোষ বিভাজনত সহায় কৰে তো অপশ্যন সি উইল বি ৰাইট আনসার নেক্সট তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰমোন উপযুক্ত পৰিমাণত কৰিত নোহোৱা বাবে হয় থাইৰক্সিন হৰমোন কম হলে আমাৰ তোমালোকে জানা কি হয় গৰল ৰোগ বেমাৰ হয় তো থাইৰক্সিনৰ অভাৱত কি বেমাৰ হ'ব গিটাৰ গৰল ৰোগ ওকে নেক্সট কুৱেশ্যন 21 আমাৰ কেন্দ্ৰীয় স্নায়ু গঠিত হৈছে আমাৰ মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা অপশ্যন এ উইল বি ৰাইট আনসার নেক্সট 22 কোনটো প্ৰজনন প্ৰক্ৰিয়াত জিনীয় পদাৰ্থ বিনিময় ঘটে যৌন প্ৰজননত কি হয় আমাৰ এক্স বা ৱাই আমাৰ এনেকৈ আহি পেলাই কি হয় এক্স ৱাই এনেকৈ ঘটে গতিকে কোনটো প্ৰজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে তো যৌন প্ৰজনন অপশ্যন এ উইল বি ৰাইট আনসার নেক্সট পৰাগদানিত কি পোৱা যায় এনেকুৱা প্ৰশ্ন কিন্তু আমি ৰিপিট হৈছে আমি কামৰূপ মেট্ৰত পাইছিলোঁ পৰাগদানিত কি পোৱা যায় পৰাগৰেণু পলেন গ্ৰেইনছ তো অপশ্যন সি উইল বি ৰাইট আনসার অংকুৰণৰ সময়ত এটা গছ পুলি গঠন হয় বীজৰ পৰা হয় বাট অংকুৰণৰ সময়ত বীজৰ ভিতৰত কোন থাকে ভ্ৰূণ পৰা গজালি ওলায় তো অপশ্যন বি উইল বি ৰাইট আনসার ভ্ৰূণৰ পৰা ভ্ৰূণৰ পৰা ইয়াত থকা ভ্ৰূণটোৰ পৰা কি হয় গজালি ওলায় বা গছ উঠায় গতিকে অংকুৰৰ সময়ত গছ পুলি গঠন হয় ক'ৰ পৰা এম্ব্ৰায়ৰ পৰা ভ্ৰূণৰ পৰা অপশ্যন বি উইল বি ৰাইট আনসার নেক্সট কুৱেশ্যন মানুহৰ আদিম প্ৰজাতিৰ আৱাসভূমি মানুহৰ আদিম প্ৰজাতি মানুহ আৰম্ভণিত ক'ৰ পৰা আহিছিল তো এইটো হৈ গ'ল বি আফ্ৰিকা মহাদেশতে আদিম প্ৰজাতি আছিল গতিকে অপশ্যন এ উইল বি ৰাইট আনসার অপশ্যন বি উইল বি ৰাইট আনসার ওকে
নেক্সট তলৰ কোনটো আনুবংশিক পদাৰ্থ আনুবংশিক মানে কোনটো জেনেটিক মডেল কোনটোৱে আমাৰ বংশগত চৰিত্ৰবিলাক লৈ যায় তো ডিএনএ ডিঅক্সিৰাইব নিউক্লিক এচিডে কি কৰে বংশগত চৰিত্ৰবিলাক ওলাই লৈ যায় গতিকে এইটোক আনুবংশিক পদাৰ্থ বুলি কয় 26 পালো আমি কি সি অপশ্যন নেক্সট 27 ওখ মটৰ মাহৰ গছ আৰু চাপৰ মটৰ মাহৰ গছ তেতিয়া আমি কি কৰিছিলোঁ সংকৰণ ঘটাইছিলোঁ তেতিয়া আমি কি পাইছিলোঁ গোটেইকেইটা ওখ পাইছিলোঁ আমি কি পাইছিলোঁ ওখ পাইছিলোঁ গতিকে কি হ'ব সকলো চাপৰ গছ হ'ব নহয় সকলো ওখ গছ ইয়েছ সকলো ওখ কি আছিল সকলো আছিল ওখ গছ কোনো অনুপাত নাছিলে হয়নে অপশ্যন বি উইল বি ৰাইট সকলো কি আছিল আমাৰ ওখ গছ অপশ্যন বি উইল বি ৰাইট আছে কুৱেশ্যন নম্বৰ 28 সমতল দাপনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব সমতল দাপনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব কেনেকুৱা হয় এখন সমতল দাপন যদি কনচিডাৰ কৰোঁ তাৰ পৰা এইটো আপত্তিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু এইটো আপতন কোণ তো ইয়াৰ পৰা যিটো প্ৰতিবিম্ব বনিব এইটো কি হয় সৎ প্ৰতিবিম্ব কাৰণ ডাইৰেক্ট ৰশ্মি কাটিছে গতিকে সৎ হ'ব আৰু একে আকাৰৰ ইয়াত যিমান ডাঙৰ আমি লক্ষ্য বস্তু পাম সিমান ডাঙৰ আমি পাম এইটো কি সৎ আৰু একে আকাৰৰ প্ৰতিবিম্ব বনায় গতিকে এইটো অপশ্যন হৈ যাব ডি সমতল দাপনে কেনেকুৱা বনায় সৎ আৰু একে আকাৰৰ প্ৰতিবিম্ব বনায় নেক্সট 29 এখন লেন্সৰ ক্ষমতা 2 ডায়প্টাৰ ইয়াৰ ফকাছ দূৰত্ব তোমালোকে ক্ষমতাৰ আছে ক্ষমতাৰ ফৰ্মুলা P = 1/f f মানে হৈছে ফকাছ দৈৰ্ঘ্য ওকে তো P আমাৰ লাগে f ৰ মান কাৰ মান f ৰ মান f কি হৈ যাব P ৰ জায়গাত গুচি গ'লে 1/, কি হ'ব P ওকে দেন 1/p P ৰ ভ্যালু কিমান P ৰ ভ্যালু আছে আমাৰ 2 আহি যাব 2 দিয়া কাটা কিমান আহে 0.5 যেহেতু f সদায় মিটাৰত থাকে তো ইয়াত কিমান 0.5 মিটাৰ কিন্তু আমাৰ ইয়াত অপশ্যন চোৱা সেন্টিমিটাৰত আছে ফকাছ দৈৰ্ঘ্য সেন্টিমিটাৰত আছে আৰু ইয়াতো আমাৰ কিহত আছে সেন্টিমিটাৰ গতিকে আমি ফকাছ দৈৰ্ঘ্য মিটাৰৰ পৰা ক'ত নিব লাগিব সেন্টিমিটাৰত তো সেন্টিমিটাৰত নিবলৈ আমি মিটাৰৰ জেগাত কি লিখি দিম 1 মিটাৰৰ জেগাত আমি 100 সেন্টিমিটাৰ কাৰণ আমি জানো মিটাৰ কিমান 100 সেন্টিমিটাৰ তো পূৰণ কৰা 100 লগত 5 পূৰণ কৰিলে দশমিক কেইগৰ পিছত 2 গৰ পিছত তাৰমানে 50 সেন্টিমিটাৰ 50 সেন্টিমিটাৰ অপশ্যন বি উইল বি ৰাইট আনসার ফকাছ দৈৰ্ঘ্য কিমান হ'ব f ৰ ভ্যালু কিমান পালো আমি f ৰ ভ্যালু আমি পালো 50 সেন্টিমিটাৰ অপশ্যন বি উইল বি ৰাইট আনসার নেক্সট কোৱেশ্চন 30 লক্ষ্যবস্তু সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো অৱতল দাপনৰ সন্মুখত কোন স্থানত অৱতল দাপন যি হোক আমি যদি অৱতল দাপনত ৰাখো লক্ষ্যবস্তু সদায় আমি ভাঁজ কেন্দ্ৰত ৰাখিব লাগিব ক'ত ৰাখিব লাগিব ভাঁজ কেন্দ্ৰ তো ভাঁজ কেন্দ্ৰ বা ফকাছ দৈৰ্ঘ্যৰ ডাবল দূৰত্বত গতিকে সমান প্ৰতিবিম্ব সমান আকাৰৰ পাবলৈ হ'লে আমি ভাঁজ কেন্দ্ৰত ৰাখিবই লাগিব অপশ্যন বি উইল বি ৰাইট আনসার নেক্সট কোৱেশ্চন প্ৰকৃত সূৰ্যোদয় আৰু আপাত সূৰ্যোদয়ৰ সময়ৰ ব্যৱধান তোমালোকে কিতাপত পাইছা 2 মিনিট সময় প্ৰকৃত সূৰ্যোদয় আৰু আপাত সূৰ্যোদয়ৰ যিটো মাজৰ যিটো ডিফাৰেন্স হয় এটা কিমান 2 মিনিট সময় কিমান মিনিট সময় 2 মিনিট সময় তো অপশ্যন বি উইল বি ৰাইট আনসার নেক্সট কোৱেশ্চন 32 চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন হয় চেলিয়াৰী পেশী সালসলনি কৰালে আমাৰ কি হয় চকুৰ যিটো অক্ষি গোলক আছে তাৰ ফকাছ তাৰ চকুৰ মনিৰ কি হয় বক্ৰতা চেঞ্জ হয় তো বক্ৰ চেঞ্জ হলে তাৰ ফকাছ দৈৰ্ঘ্য কি হ'ব চেঞ্জ হ'ব গতিকে ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন হয় কাৰ দ্বাৰা চেলিয়াৰী পেশীৰ ক্ৰিয়াৰ দ্বাৰা নেক্সট 33 মাইপিয়া প্ৰতিকাৰৰ বাবে ব্যৱহাৰ হোৱা মাইপিয়া মানে কি ওচৰৰ বস্তু দেখা নাপায় তেতিয়াহ'লে এইটোৰ কাৰণে কোনটো ফকাছ দৈৰ্ঘ্য দ্বি-উত্তলযুক্ত নহয় উত্তল লেন্সো নহয় আমি মাইপিয়া প্ৰতিকাৰৰ কাৰণে আমি কি লগাম অৱতল লেন্স ব্যৱহাৰ কৰোঁ মাইপিয়া প্ৰতিকাৰৰ কাৰণে কোনটো ব্যৱস্থা কৰোঁ আমি অৱতল লেন্স ব্যৱহাৰ কৰোঁ অপশ্যন ডি উইল বি ৰাইট আনসার নেক্সট কোৱেশ্চন এটা ইলেক্ট্ৰনৰ আদান হ'ল এটা ইলেক্ট্ৰন আদান সদায় জানা তোমালোকে 1.6 × 10⁻19 কুলম অপশ্যন এ উইল বি ৰাইট আনসার 1.6 × 10⁻19 কুলম এটা ইলেক্ট্ৰনৰ আদান চাৰ্জ তো অপশ্যন এ উইল বি ৰাইট আনসার নেক্সট কোৱেশ্চন 35 তলৰ বৰ্তনীটোৰ মুঠ ৰোধ কেতিয়া ওলায় এইটো যিহেতু সমান্তৰাল সজ্জা আছে তো সমান্তৰাল মুঠ ৰোধৰ ফৰ্মুলা কি 1/rp এই rp টো হৈছে মুঠ ৰোধ যেহেতু ইয়াত সমান্তৰাল সজ্জাটো আমি কেনেকৈ লিখো 1/rp = 1/r1 r1 ৰ ভ্যালু কিমান 3 প্লাস 1/r2 মানে কি 2 প্লাস 1/r3 মানে r3 ভ্যালু 4 তো এলসিএম লো এলসিএম কিমান হ'ব 12 12 12 যদি এলসিএম লো 3 12 কিমান বাৰ 4 বাৰ তো 4 × 4 2 12 কিমান বাৰ 6 বাৰ 6 × 6 4 12 কিমান বাৰ 3 বাৰ তো 3 × 3 ওপৰত যোগ কৰা 6 4 10 10 3 13 13 বাই কিমান 12 তো কাৰ সমান আছিল 1/rp আমাৰ লাগে কাৰ মান rp ৰ মান উল্টাই দিয়া rp ওপৰত তলত কিমান 1 ইকুৱেল 12 বাই কিমান 13 12 ওপৰত 12 গুচি যাব ওপৰত 13 আহি যাব তলত আৰু rp ওপৰত 1 তলত 1 কোনো মতলব নাই তো rp ইকুৱেল কিমান পালো আমি 12/13 তো অপশ্যন বি উইল বি ৰাইট আনসার নেক্সট কোৱেশ্চন বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি হল তো বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰিব উৎপন্ন মানে কি বনাব
এইটো হৈ যাব জেনাৰেটৰে কি কৰে বৈদ্যুতিক প্ৰবাহ সৃষ্টি কৰে ইলেক্ট্ৰিক কাৰেণ্ট বনায় তো অপশ্যন সি উইল বি ৰাইট আনসাৰ নেক্সট হৰ্ষবৰ্তনী হোৱাৰ সময়ত বৰ্তনীৰ প্ৰবাহ হৰ্ষবৰ্তনী যেতিয়া আমাৰ চাৰ্কিটত কিবা আমাৰ যদি কিবা প্ৰবাহ অতিমাত্ৰা হৈ যায় হিচাপতকে বেছি যদি প্ৰবাহ হৈ যায় হিচাপতকে বেছি প্ৰবাহ হৈ গ'লে তাত থকা ফিউজ তার জ্বলি যায় না নাই আৰু ডিসকানেক্ট হৈ যায় তো এইটো কি হৈ যায় হৰ্ষবৰ্তনী মানে কি শৰ্ট সার্কিট হৈ যায় সার্কিট জ্বলি যায় কেতিয়া জ্বলে যেতিয়া হিচাপতকে বেছি কারেন্ট গুচি যায় আৰু বুজন পৰিমাণে যদি বাঢ়ি যায় বুজন পৰিমাণে যদি প্ৰবাহ বাঢ়ি যায় হিচাপতকে বেছি প্ৰবাহ আহি যায় তেতিয়াহ'লে ৱায়াৰডাল জ্বলি যায় that's why অপশ্যন কোনটো হ'ব বুজন পৰিমাণে বাঢ়ি যায় অপশ্যন সি will be right answer next 38 প্ৰবাহ চালিত এটা দীঘল সলেনয়েডৰ অন্তৰ্ভাগত চুম্বক ক্ষেত্ৰৰ মান তোমালোকে জানা এডাল প্ৰবাহ চালিত এটা সলেনয়েডৰ মাজত বলৰেখাবিলাক সেম থাকে আৰু সমান্তৰাল থাকে বলৰেখা সেম যেতিয়া হৈছে তেতিয়াহ'লে তাৰ সকলো পইণ্টত আমি মেগনেটিক ফিল্ড সেম পাম তেতিয়াহ'লে মেগনেটিক ফিল্ড সেম পাম তেতিয়াহ'লে শূন্য হয় নেকি মেগনেটিক ফিল্ড বা চুম্বক ক্ষেত্ৰ কেতিয়াও শূন্য নহয় প্ৰান্তৰ ফালে কমে এইটো নহয় বাঢ়িও নাযায় তো সকলো বিন্দুত একে থাকে এক মিনিট আমাৰ কি হ'ব সকলো বিন্দুতে কি হৈ যায় একে হয় তো অপশ্যন ডি উইল বি ৰাইট আনসাৰ সকলো বিন্দুত একে থাকে সলেনয়েডৰ সকলো বিন্দুত কি হয় একে থাকে 38 আনসার পালো আমি ডি নেক্সট 39 জৈব গ্যাসের প্রধান উপাদান মিথেন তোমালোকে গোবৰ গেছ কোৱা বা যি গেছে বনোৱা মানে জৈব গেছ হোক তাত কিন্তু আমাৰ মিথেন হ'ব প্ৰধান উপাদান নেক্সট 40 সৌৰকোষ প্ৰস্তুত কৰাত ব্যৱহৃত মৌলবিদ সিলিকন সৌৰকোষ প্ৰস্তুত কৰাত ব্যৱহৃত মৌলবিদ কি হ'ল সিলিকন নেক্সট পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰবাহ সদায় একমুখী হয় তোমালোকে জানা যেতিয়া তোমালোকে তলত কোন থাকে একেবাৰে উৎপাদকৰ ওপৰত কোন উপভোক্তা বুঝা নাই তো এটা খায় আনটো খায় উৎপাদকক খায় ঘাঁহ বননিক আমাৰ হৰিণক আকৌ বাঘে খায় তো এনেকে গৈ থাকে ওপৰ ফালে গৈ থাকে তল ফালে নাহে গতিকে একমুখী হয় কেনেকৈ হয় একমুখী বা ঊৰ্ধ্বমুখী বুলি আমি ক'ব পাৰি তো অপশ্যন এ উইল বি ৰাইট আনসাৰ নেক্সট 42 তলৰ কোনটো ব্যৱহাৰ পৰিৱেশ হিতৈষী পৰিৱেশৰ কাৰণে ভাল পৰিবহনৰ কাৰণে মটৰ গাড়ী এইটো ভাল নহয় বজাৰ কৰিবলৈ মৰাপাটৰ বেগ ইউজ কৰা এইটো ভাল কাৰণ মৰাপাটটো কি হ'ব ডিছপজেবল হয় হয়নে গতিকে আমি বিটো পৰিৱেশৰ কাৰণে হিতৈষী হিটাৰটো ইমানো নহয় ইন্ধনো ইমান ভাল নহয় গতিকে অপশ্যনটো কি হ'ব বিটো আমাৰ পৰিৱেশ হিতৈষী হয় আমি যদি বজাৰ কৰিবলৈ মৰাপাটৰ বেগ লৈ যাওঁ এইটো পৰিৱেশৰ কাৰণে হিতৈষী পৰিৱেশৰ কাৰণে ভাল ওকে নেক্সট 43 নম্বৰ কুৱেশ্যন বহনক্ষম ব্যৱস্থাপনাৰ মূল তাৎপৰ্যপূৰ্ণ বহনক্ষম মানে কি আমি সম্পত্তিবিলাক বহুত দিনৰ কাৰণে সঞ্চয় কৰি ৰাখিব লাগিব তো ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনীয়তাৰ বাবে প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰা অপশ্যন এ উইল বি ৰাইট আনসাৰ কাৰণ বহনক্ষমৰ অৰ্থ কি বৰ্তমানৰ প্ৰয়োজন পুৰাই আমি ভৱিষ্যতৰ কাৰণে সঞ্চয় কৰি ৰখাটো এইটো অপশ্যন এ উইল বি ৰাইট আনসাৰ দ্ৰুত বিকাশৰ বাবে উপলব্ধ সম্পদৰ অনুসন্ধান কৰা এইটো হ'ব নোৱাৰে উপলব্ধ প্ৰাকৃতিক সম্পদৰ মূল্য বৃদ্ধি এইটো কেনেকৈ হ'ব প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ এইটো হ'ব নোৱাৰে তো অপশ্যন এ উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্নটো বুজি পাইছা নেক্সট কুৱেশ্যন 44 ভাৰত চৰকাৰৰ অমৃতা দেৱী বিষ্ণুই ৰাষ্ট্ৰীয় বঁটা অমৃতা দেৱী বন্যপ্ৰাণী হয় অমৃতা দেৱী বন্যপ্ৰাণী বিষ্ণুই ৰাষ্ট্ৰীয় বঁটা এইটো দেখিছো সম্পূৰ্ণ নাম তাহলে বন্যপ্ৰাণীৰ লগত সম্পৰ্কিত কাৰ লগত সম্পৰ্কিত এইটো বন্যপ্ৰাণী সংৰক্ষণৰ লগত সম্পৰ্কিত গতিকে অপশ্যন ডি উইল বি ৰাইট আনসাৰ নেক্সট 45 নৰ্মদা নদীৰ ওপৰত নিৰ্ভৰ কৰা নদী বান্ধটো হৈছে সৰু বৰবন নৰ্মদা নদীৰ ওপৰত যিটো আছে সেইটো সৰু বৰবন আৰু টেহৰাইটো কাৰণ হৈছে গংগাৰ ওপৰত আছে গংগা নদী গতিকে আমাৰ অপশ্যনটো কোন হ'ব অপশ্যন এ 45 অপশ্যন এ উইল বি ৰাইট আনসাৰ অপশ্যন এ উইল বি ৰাইট আনসাৰ অপশ্যন এ কি হ'ব আমাৰ আনসাৰ আই হোপ তোমালোকে প্ৰশ্নটো বুজি পাইছা তো আমাৰ ইয়াত 45 কুৱেশ্যন আছিলে আমাৰ 45 কুৱেশ্যন আছিল আৰু এইখিনি আমি আজি আলোচনা কৰিলোঁ আই হোপ তোমালোকে বুজি পাইছা যদি ক'ৰবাত ডাউট বা বুজাত অসুবিধা হৈছে তেতিয়াহ'লে কমেণ্টত জনাবা মই তাতে তাৰ আলোচনা কৰিম ঠিক আছে আৰু অহাকালি আমি আৰু এখন প্ৰশ্ন যিকোনো এখন ডিষ্ট্ৰিক্টৰ প্ৰশ্ন আলোচনা কৰিম গতিকে তোমালোকে চাই থাকিবা আৰু আমাৰ জেনেৰেল মেথামেটিক্সৰ কুৱেশ্যনো কিন্তু আমি আমাৰ চেনেলত আপলোড কৰিছোঁ তোমালোকে তাত HSLC 2024 মেথ বুলি এটা প্লে লিষ্ট পাবা তাত গ'লে তোমালোকে মেথছৰ প্ৰশ্নবিলাক পাই থাকিবা তে আই হোপ তোমালোকে প্ৰশ্নখন বুজি পাইছা থেংক ইউ